মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। আপোনাৰ ৰেচিপিটো এনেকুৱা ধৰণৰ, মানে আপোনাৰ ৰসগোল্লা বনাম। মানে এনেকৈ খাই এনেকৈ সোমাই দিয়াটো আপোনাৰ ঘৰতে বনাম। ঘৰৰে গাখীৰ আৰু চেনিটো কিনি আনিছোঁ দোকানৰ পৰা। আৰু লগতে মোক হেল্প কৰিব মোৰ ছোৱালীজনী, মানে হেল্প কৰিব, মানে মোৰ ছোৱালীজনী হেল্প কৰিব। কেনেকৈ লাগে চাই থাকক, বনাই আছোঁ। আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিবলৈ নাপাহৰিব। বহাই দিলোঁ, গাখীৰ বহাই দিলোঁ। গাখীৰখিনি উতলি আছে, জুই জ্বলাই থৈ দিছোঁ। গাখীৰটো উতলাৰ পিছত ইয়াতে নেমু আটি দিম। নেমু আটাৰ পিছত আপোনাৰ চানাটো ফাটি যাব। চানাটো ফাটাৰ পিছতহে মানে গোল্লাটো কৰিব পাৰিম। মানে চানাটো ওলাই ল'ব লাগিব। চাই থাককচোন ভিডিঅ'টো, আগলৈকে চাই থাকক। কেনেকৈ কি বনাই আছোঁ দেখাই আছোঁ। একদম গোল্লা বনোৱালৈকে দেখাম আৰু খাইও দেখাম আপোনালোকক। ৰেডি হৈ গ'ল আপোনাৰ চানা। এই চানাটো এটা কাঢ়ি আছোঁ ইয়াতে বটলত। সেইখিনি চানা ওলাই আহিছে। চানা এতিয়া আপোনাৰ চানাখিনি অলপ ধুই দিব লাগিব, মানে নহ'লে আপোনাৰ এই কি হয়, টেঙা টেঙা লাগি থাকিব পাৰে। এইটো আপোনাৰ টেঙাৰ হেৰিটো থাকিব পাৰে। ধুনীয়াকৈ হাতেৰে ইয়াক ধুনীয়াকৈ ধুই দিয়ক। ধুই কিনে আকৌ উঠাই দিয়ক চানাটো। আকৌ উঠাই দিয়াৰ পিছত এনেকৈ আকৌ এবাৰ ধুই দিম। তেতিয়া মানে কি হয়, আপোনাৰ টেঙাৰ যিটো হেৰি থাকে সেইটো নাথাকে আৰু আপোনাৰ ধুনীয়াকৈ গুচি যাব। দুবাৰ ধুই দিলোঁ ধুনীয়াকৈ। এতিয়া লাষ্ট আৰু নুধু, ধুনীয়াকৈ আপোনাৰ পানীটো যাব দিম ইয়াতে। এতিয়া আপোনাৰ ইয়াতে বান্ধি থৈ দিলোঁ, এইখিনিতে বান্ধি থৈ দিলোঁ। পানীটো যাবৰ কাৰণে বান্ধি থৈ দিছোঁ আপোনাৰ। পানীটো যাই লওক। পানীটো যোৱাৰ পিছত 10 মিনিটমান পিছত যেতিয়া পানীটো গুচি যাব, তাৰপৰা উঠাই কিনে আপোনাৰ বনাই আছোঁ, দেখাই আছোঁ আপোনালোকক। আমাৰ চানাখিনি মাৰা ৰেডি হৈ গ'ল। এতিয়া লাড়ু বনাই আছোঁ ধুনীয়াকৈ। লাড়ু বৰ্তমান ৰেডি কৰি আছে। এয়া চাওক, লাড়ু ৰেডি কৰি আছে। এই লাড়ু বঢ়িয়া গোল হৈছে হা, তামাম গোল বনাইছে হা। লাড়ু তামাম গোল হৈছে হা। এই আমাৰ এইটো মোৰ অৰ্ধাংগিনী লাড়ু বনাই থাকাটো। এই মুখখন ঘূৰি দেখা এইফালে। এইটো মোৰ ভাই বোৱাৰী আপোনাৰ। তেওঁ এতিয়া মানে চাহ বনাব, গোল্লাৰ লগত খাব লাগিব। আগে চাহে বোলে খোৱাই, তাৰপিছতে বোলে গোল্লা খুৱাব। গোল্লা হ'লে টাইম লাগিব না, সেইকাৰণে আগে চাহ বনাই আছে। আৰু এওঁ এফালে গোল্লাৰ কাৰণে ৰেডি কৰি আছে, লাড়ু বনাই আছে। দে লাড়ু জল্দি জল্দি বনোৱা, খাব লাগিব আজি লাড়ু। লাড়ু খাম, গোল্লা খাম। গোল্লা কিন্তু মই বনাম তো। হৈ গ'ল। এতিয়া ইয়াতে পানী আৰু চেনি, মানে পানী যদি 2 কাপ, চেনি 2 কাপ দি আছোঁ, দেখাই আছোঁ। এয়া চেনি আপোনাৰ 1 কাপ দিলোঁ, আৰু 2 কাপ চেনি। এতিয়া 2 কাপ পানী দিম ইয়াতে। 1 কাপ পানী দিলোঁ, আৰু 1 কাপ দিব লাগিব। আৰু 1 কাপ দিলোঁ, 2 কাপ পানী দিলোঁ, আৰু পানী নিদিওঁ কাৰণ চেনিটো গলি কিনে পানী ওলাবতো, সেইকাৰণে পানী নিদিওঁ। 2 কাপ পানী, 2 কাপ চেনি বৰ্তমান ৰেডি। এতিয়া গেছ জ্বলাই দিলোঁ। এতিয়া পানীখিনি যেতিয়া আপোনাৰ চেনিৰ মিশ্ৰণ আৰু পানী মিশ্ৰণ কি হৈ যাব, তাৰপিছত আপোনাৰ যিটো লাড়ু বনাইছোঁ আপোনাৰ চানাৰ লাড়ু, সেইকেইটা ইয়াতে দি দিম। লাড়ু ৰেডি হৈ গ'ল। এতিয়া লাড়ুবিলাক আপোনাৰ এনেকৈ দি দিম। ইয়াতে এলাচি দি দিছোঁ পানীত, ইলাচি।
ঢাকনি মাৰি দিব লাগিব, তেতিয়া বস্তু সিজিব আপোনাৰ। ঢাকনি মাৰি দিলোঁ, হৈ আছে আপোনাৰ, গোল্লা উতলি আছে, এইটো ডাঙৰ হৈ আহি আছে, ফুলি আছে এতিয়া। এয়া আমাৰ মা আপোনাৰ, এই মায়ে বাচন ধুই আছে। এই মা এবাৰ হাই কৰি দিয়ে। হাই। বা গোটেই মিছা মাৰি দিয়া হে। গোল্লা আমাৰ ৰেডি হৈ গ'ল, এতিয়া খাব লাগে। চব কি ধুনীয়া হৈছে গোল্লা। অলপ সৰু সৰু হৈছে, কাৰণ মই লাড়ুটো সৰু সৰু বনাইছিলোঁ যে, চাইজটো সৰু মিনি গোল্লা।